মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ আহিলোঁ। প্ৰথমেই আমি আমাৰ অতিকে মৰমৰ হাৰ্টথ্ৰব প্ৰয়াত জুবিন দালৈ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দাদাই কণ্ঠদান কৰা বৰ্তমান প্ৰতিজন মানুহৰ হৃদয়ত বাজি থকা এটি গীত মই নথকাৰ অনুভৱ। এই গীতটি গাওঁতে গীটাৰখন কেনেকৈ বজাব লাগিব, ষ্ট্ৰামিং পেটাৰ্ণ কি হ'ব, গানটোৰ স্কেলটো কি স্কেলত আছে আৰু তাত কি কি কোড ব্যৱহাৰ হ'ব, সেই বিষয়ে দেখুৱাবলৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। আহক তেনেহ'লে আমি পোনে পোনে গীতটিলৈ যাওঁ। গীতটোৰ অৰিজিনেল স্কেল হ'ল ই মেজৰ আৰু ইয়াতে ব্যৱহাৰ হোৱা কোডবিলাক এনেকুৱা হ'ব: ই মেজৰ, এ মেজৰ, বি মেজৰ আৰু চি শাৰ্প মাইনৰ। আৰু ইয়াৰ ষ্ট্ৰামিং পেটাৰ্ণ, যিটো আচলতে গীতটোৰ লগত যদি আমি বজাওঁ তেতিয়া আমাৰ ষ্ট্ৰামিং পেটাৰ্ণটো এনেকুৱা হয়: ডাউন ডাউন আপ, ডাউন আপ, ডাউন ডাউন ডাউন। মই দেখুৱাই দিছোঁ। মই ইয়াতে এই কোডটো ধৰিছোঁ। মই গানটোৰ লিৰিক্স উইথ কোডছ মই সম্পূৰ্ণ তলত ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। কিন্তু নিজে যদি আপোনালোকে গীতটো গায় তেতিয়া সেইটো ষ্ট্ৰামিং পেটাৰ্ণ ব্যৱহাৰ নকৰিলেও হ'ব, তেতিয়া এনেকৈ বজালেও হ'ব। মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কামবোৰ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্টছ কৰিব। আজিলৈ আহিছোঁ তেনেহ'লে, থেংক ইউ।